কৈছে মনৰ খাবি আকৌ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি মানে কমেডি ভিডিঅ' এটা শ্বুট কৰিবলৈ যাম আৰু আপোনালোকক দেখুৱাম ভিডিঅ'টো শ্বুট কৰা দেখুৱাম আপোনালোকক আৰু মোৰ ভিডিঅ'বোৰ চাব আপোনালোকে সকলোৱে আৰু আপোনালোকে আদৰি লয় যেন মোৰ ভিডিঅ'বিলাক। আৰু লগৰ কেইজন আহি পাইছেহি আপোনালোকে চাওক। এইকেইজন ওচৰতে আমাৰ গাঁওখনতে শ্বুট কৰিম অলপ কমেডি ভিডিঅ' এটা। ফাইনেলি গোটেই লগৰবিলাক আহি গৈছে, আপোনালোকে চাওক। লগৰবিলাক আহিছেতো, পূৰা আহি গ'ল এইবিলাক। তোমালোকে পূৰা শ্বুট কৰিবা ন? হাই হাই এতিয়া ওলাইছোঁ আমি, অলপ শ্বুটিঙৰ কাম আছে, শ্বুটিং কৰি আহোঁ। আপোনালোকে পাব, সকলোৱে চাব। এয়া অভিজিত দা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। বন্ধ আপোনালোকে ফুল ভিডিঅ' চাব, কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে, তেতিয়াহে ছাবস্ক্ৰাইব কৰিব। যদি বেয়া যাম, আমাৰ গাঁৱতে শ্বুটিং হ'ব। আপোনালোকে ভিডিঅ' শ্বুট কৰা আপোনালোকে চাব। আপোনাক ফুল ভিডিঅ' দেখুৱাব নোৱাৰিম বাৰু, তথাপিও আপোনালোকে ৰিলিজ দিলে পাব ভিডিঅ'ত আপলোড কৰিলে। যদি ভুল হয় আপোনালোকে শুধৰাই দিব। আৰু কিনো ক'ম, যদি মোৰ চেনেলটো চাই আপোনালোকে ভাল পায় সকলোৱে শ্বেয়াৰ কৰি দিব। ফাইনেলি আহি লোকেশ্যনটো পাই গৈছে। আমাৰ লগৰবিলাকো আহিছে, পূৰা যোনকেইটা কেৰেক্টাৰ এটা কেৰেক্টাৰ লৈছে ন, সকলোৱে আহিছে। আপোনালোকক অলপ হহুৱাবৰ কাৰণে কমেডি এটা বনাম। আপোনালোকে যদি আদৰি লয় আপোনালোকক ভাল কণ্টেণ্ট বনাবলৈ চেষ্টা কৰিম। আপোনালোকক কমেডি অলপ আপোনালোকক হহুৱাম, নকন্দুৱাম বাৰু, কিন্তু হহুৱাম আপোনালোকক। আপোনালোকে পূৰা ফুল ভিডিঅ' চাব। আপোনালোকে যদি ভাল পায় এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে ভাল কমেডি ভিডিঅ' চাবলৈ আপোনালোকে পাব। আৰু বিশেষ লোকেশ্যনো পাইছোঁহে, আপোনালোকে চাওক। এইটো লোকেশ্যনতে শ্বুট হ'ব। আপোনালোকে চাই যাব ভিডিঅ'টো স্কিপ নকৰাকৈ। এতিয়া শ্বুটিং ষ্টাৰ্ট হ'ব, আপোনালোকে চাব। শ্বুটিং কেনেকৈ কৰি আছোঁ, আপোনালোকে কেনেকুৱা পায় লোকেশ্যনটো জনাব। আপোনালোকে চাওক, এইটোৱে লোকেশ্যন পূৰা সাজু হৈ আছে। ভাই লোক, তোমালোকে কি কেৰেক্টাৰ লৈছা? মানে কেৰেক্টাৰ হোৱা নাই, নামটো কোৱা নাই, কিন্তু ভিডিঅ'টো চাই যাওক আপোনালোকে। তোমাৰ ৰিয়েকশ্যনটো কোৱা। বৰ লাজ কৰিছা যে, কিয়? লাজ লাগে নিদা, কিবা এটা কৰি দিয়া। আজি কি হ'ব? কম আৰু কি, এতিয়া আমাৰ শ্বুটিং এটা হ'ব, মানে এটা আমি শ্বৰ্ট মুভি বনাই আছোঁ। এইবিলাক আমাৰ এইবিলাক কেৰেক্টাৰবিলাক বহি আছে আমাৰ। এতিয়া মানে শ্বৰ্টটো ল'ম, শ্বৰ্টটো লোৱাৰ পিছত আপোনালোকক আমি আগবঢ়াই দিম। আপোনালোকে মৰম দিব, চেনেহ দিব, আমাক এনেকুৱা ধৰণৰ ভিডিঅ' বনাই যাবলৈ আগন্তক দিব বুলি। তোমালোকে শ্বুটিং কৰা চাব আহিছা নেকি? তুমি লাজ কৰিছা যে, কিয়? ইয়াৰ পৰা মোবাইল টিপি আছে। ভাই কোৱা কিবা এটা। কি ক'ম আৰু, ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু কি নক'ম, আমাৰ এইটো আমাৰ ভতিজা হয়। কিবা ক'বা? একো নকোৱা, বৰ লাজ। ডাইৰেক্টৰজনে ৰোলবিলাক শিকাই আছে। চাওক আপোনালোকে, এইজন আমাৰ ডাইৰেক্টৰ হয়। এই স্ক্ৰিপ্টটো লিখিছে।
আপোনালোকে চাব। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক অলপ ভুল হয় আপোনালোকে শুধৰাই দিব। অঁ ঠিক আছে বাৰু। আজি কৈ দিয়া ভিডিঅ'টো কেনেকুৱা হ'ব? পূৰা কমেডি হ'বনে? আপোনালোকে মৰম চেনেহ আশীৰ্বাদ দিব, এনেকৈ যাতে সদায় আমি আগন্তুক দিনত এনেধৰণৰ আপোনালোকক কমিটি আৰু শিকিব পাৰোঁ সেয়াই আৰু। এইফালে এতিয়া শ্বুট হ'ব মানে মই সেইকাৰণে অলপ আঁতৰাই দিছোঁ। মোৰ ৰোলটো অলপ পাছত আছে, আপোনালোকক দেখুৱাম মোৰ ৰোলটো কেনেকুৱানো, মই ৰোল কৰিব পাৰোঁনে নোৱাৰোঁ আপোনালোকে চাই যাব। এইফালে শ্বুটিং হৈ আছে, আপোনালোকে চাওক পুৰা। বৰ্তমান বঞ্জুৱে ইয়াত তোমাৰ ৰোলত সোমাই গৈছে। ইয়াৰ শ্বুটিংটো বঞ্জু আছে তো ৰেডি হৈ আছে, আপোনালোকে চাই যাওক। তোমাৰ এতিয়া ফেডেলা ৰোল লৈছে, তো ফেডেলা চোলাটো পিন্ধি লৈছে, তাৰমানে অলপ বেয়া আছে, চ' এইটো পিন্ধি আছে, আপোনালোকে চাই যাওক। ৱাইটে স্মল ৱাইটে শিকাই আছে, তো চোলা কেকটা আই গিয়া আমি দেখতে যাও। গৈছে মনত ৰখাবি আকৌ জলদি। চাই যাওক কেকটা চাওক পুৰা। এয়া নাম এয়া কেকটা আছে কণা। চ' কেনে লাগিছে কমেণ্ট কৰিব। মই এতিয়া যাব ওলাইছোঁ কাম এটাৰ কাৰণে। শ্বুটিংটো কেনে লাগিছে? শ্বুটিংটো কেনে লাগিছে? শ্বুটিংটো ভাল লাগিছে। এতিয়া আমি গৈ আছোঁ শ্বুটিঙত, মোৰ হেৰি পৰিছে। অ'কে অ'কে। পুৰা ৰোল দিয়া হৈ গৈছে, এতিয়া আহিব। গোৱা মানুহবিলাক চাওক, পুৰা পোৱালিবিলাক আহিছে। এইবিলাক কিছুমানে ট্ৰেক্টৰ ৰখাই চাই আছে। আন্ধা হ'লগৈ, মোবাইলটো ফোনৰ কেমেৰা ইমান ক্লিয়াৰ নহয়, আপোনালোকে চাই যাব স্কিপ নকৰাকৈ। The next day. আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰিলোঁ আৰু সেইকাৰণে ক্ষমা কৰি দিব। আজিলৈ বাই।